শ্ৰেণী শইকীয়া আজিৰ সদনৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন আজি সদনৰ মজিয়াত উত্থাপিত মোবাইল ফোনে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে শীৰ্ষক অধিনিয়মখনৰ মই সজোৰে বিৰোধ কৰিছো সন্মানীয় অধ্যক্ষ মহোদয় আপুনি যদি চকু দুটা মুদি আমেৰিকাৰ এজন শিশু আৰু অসমৰ কোনো এখন জকাই চুকীয়া গাঁৱৰ এজন শিশুৰ প্ৰতিচ্ছবি মনলৈ আনে তেন্তে নিশ্চিতভাৱে উপলব্ধি কৰিব যে আমেৰিকাৰ শিশুজনে অতি কম বয়সতে বিজ্ঞান প্ৰযুক্তিৰ সহায়ত শিকিছে কোৱান্টাম ফিজিক্সৰ জটিল তত্ত্ব আৰু অসমৰ শিশুজনে ইণ্ডাষ্ট্ৰী 4.0 আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জয়কাৰ যাত্ৰাত নিজৰ শক্তিৰ অপব্যৱহাৰ কৰিছে মোবাইল ফোনৰ বিষয়ে যুক্তি তৰ্ক কৰি গতিকে সন্মানীয় অধ্যক্ষ মহোদয় আপুনি কওকচোন মোবাইল ফোনে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰে নে নকৰে সন্মানীয় অধ্যক্ষ মহোদয় প্ৰসংগ বা উদাহৰণ বিচাৰি আমি বেছি দূৰ যাব নালাগে কোভিড মহামাৰীৰ সৰ্বগ্ৰাসী ৰূপত যেতিয়া স্তব্ধ হৈ পৰিছিল সমগ্ৰ শিক্ষা আৰু সমাজ ব্যৱস্থা তেতিয়া অনলাইন ক্লাছৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ নষ্ট হ'ব ধৰা শিক্ষাবৰ্ষক উদ্ধাৰ কৰা হৈছিল এতিয়াও যেন আপুনি মোবাইল ফোনক ছাত্ৰ ছাত্ৰীৰ বিপথে যোৱাৰ কাৰক বুলি ক'ব সন্মানীয় অধ্যক্ষ মহোদয় আমি সকলো হয়তো অৱগত যে বৰ্তমান সামাজিক মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে কন্টেন্ট ক্ৰিয়েচন ই কেৱল তথ্য সংগ্ৰহ আৰু মনোৰঞ্জনেই নহয় ই হৈছে অৰ্থনৈতিক স্বাৱলম্বীৰো এটা অন্যতম বাট ছাত্ৰ জীৱনতে মোবাইল ফোনত খোলা এটা একাউণ্টৰ জৰিয়তে কন্টেন্ট ক্ৰিয়েট কৰি এজন ব্যক্তি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে সন্মানীয় অধ্যক্ষ মহোদয় আপুনি এজন দৰিদ্ৰ ছাত্ৰৰ অৰ্থনৈতিক সমস্যাক এবাৰ কল্পনা কৰক সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এজন দৰিদ্ৰ ছাত্ৰই যেতিয়া গধুৰ মূল্যৰ গ্ৰন্থসমূহ ক্ৰয় কৰিব নোৱাৰে তেতিয়া এটা মাত্ৰ স্মাৰ্টফোন উপলব্ধ থাকিলেই বিশ্বৰ গভীৰ জ্ঞান গৰ্ভ তেওঁৰ হাততেই নাথাকিব জানো এনে এক প্ৰেক্ষাপটত মোবাইল ফোনে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে কথাষাৰ কেৱল মাত্ৰ ব্যক্তিৰ অদূৰদৰ্শিতাৰ পৰিচয় সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন শেষত মই সজোৰে ক'ব খুজিছো একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ জয়কাৰ যাত্ৰাৰ প্ৰেক্ষাপটত আমি যদি বিজ্ঞানৰ সুফলসমূহৰ প্ৰতি ৰক্ষণশীল মনোভাৱেৰে এইসমূহক আওকাণ কৰোঁ তেতিয়া ই হ'ব আমাৰ নিজৰ ভৰিতেই নিজেই কুঠাৰ মৰাৰ দৰে কথা গতিকে সন্মানীয় অধ্যক্ষ মহোদয়